মিত্ৰজোঁটত গুৰুত্বহীন হৈছে প্ৰমোদ বড়ো। প্ৰমোদ বড়োক পাত্তা নিদিয়া হৈছে ৰাজ্যিক বিজেপিয়ে। বহুল প্ৰচাৰৰ পাছতো লাজ লগাকৈ এলাগি UPPL প্ৰধান। কোকৰাঝাৰত দুৰাণ কাপত অথন্তৰ। BTR চৰকাৰে পতা খেললৈ নগ'ল ৰাজ্যিক বিজেপি। উদ্বোধনী অনুষ্ঠানত অনুপস্থিত ৰাষ্ট্ৰপতি, মুখ্যমন্ত্ৰী, ক্ৰীড়ামন্ত্ৰী জন আব্ৰাহাম। উপস্থিত নাথাকিল বিজেপিৰ কোনো MCLA। লাজ ঢাকিবলৈ সাংবাদিকৰ প্ৰৱেশত বাধা আৰক্ষীৰ। একাষৰীয়া কৰা হৈছে, এলাগী হৈছে, পাত্তা নোপোৱা হৈছে নে গুৰুত্বহীন হৈছে? কিয়নো বৰ লাজ লগা পৰিস্থিতিৰ সৃষ্টি হৈছে BTR প্ৰধান প্ৰমোদ বড়োৰ সৈতে। যেন লাহে লাহে অস্তিত্বহীনতাৰ দিশে আগবাঢ়িছে UPPL তথা দলটোৰ প্ৰধান প্ৰমোদ বড়ো। কিয়নো কোকৰাঝাৰৰ শেহতীয়া এক পৰিৱেশে বহন কৰিলে তাৰেই ইংগিত। পূৰ্বৰ দৰে এইবাৰো BTR চৰকাৰৰ উদ্যোগত কোকৰাঝাৰত অনুষ্ঠিত হৈছে দুৰাণ কাপ। BTR চৰকাৰৰ ৰাজকোষৰ পৰা লাখ লাখ টকা আবণ্টন দি অনুষ্ঠিত কৰা হৈছে এই খেলখন, যি খেলৰ বাবে দীৰ্ঘ সময়ৰ পৰাই বিভিন্ন মাধ্যম যোগে কৰা হৈছে বহুল প্ৰচাৰ। ৰাষ্ট্ৰপতি, মুখ্যমন্ত্ৰী, ক্ৰীড়ামন্ত্ৰীৰ লগতে বলিউডৰ জনপ্ৰিয় অভিনেতা জন আব্ৰাহাম আহিব বুলি চলোৱা হৈছিল প্ৰচাৰ। ৰাষ্ট্ৰপতি, মুখ্যমন্ত্ৰী, ক্ৰীড়ামন্ত্ৰীক চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছিল BTR জনতাই। বিশেষকৈ বলিউডৰ জনপ্ৰিয় অভিনেতা জন আব্ৰাহামক চাবলৈ উদ্বাউল হৈ আছিল জনতা। কিন্তু বড়োভূমিত জনতাৰ সকলো আশাত পৰিল চেঁচা পানী। কিয়নো খেলখনৰ উদ্বোধনী অনুষ্ঠানৰ দিনাই লাগিল অথন্তৰ। খেলখনৰ বাবে দীৰ্ঘ সময়ৰ পৰা প্ৰচাৰ চলাই যিদৰে ৰাইজক আকৰ্ষণ কৰিছিল তাৰ এক বিপৰীত ছবিহে দেখিবলৈ পোৱা গ'ল খেলৰ উদ্বোধনী অনুষ্ঠানত। হয়, নাহিল প্ৰমোদ বড়োৱে পতা খেলৰ উদ্বোধনী অনুষ্ঠানলৈ কোনো নাহিল। ৰাষ্ট্ৰপতি জন আব্ৰাহামৰ উপস্থিতিৰ বিষয়টো বাদেই দিলোঁ। খোদ মিত্ৰদলৰ মুখ্যমন্ত্ৰী, ক্ৰীড়ামন্ত্ৰী নগ'ল BTR চৰকাৰৰ খেলৰ উদ্বোধনী অনুষ্ঠানলৈ, যাক লৈ এতিয়া ক্ষোভৰ উদগিৰণ ঘটিছে বড়োভূমিত। লগে লগে উদয় হৈছে বহু প্ৰশ্নৰ। গুৰুত্বহীন হৈছে নেকি BTR প্ৰধান প্ৰমোদ বড়ো? বিজেপিয়ে লাহে লাহে একাষৰীয়া কৰিছে নেকি প্ৰমোদ বড়োক? এহাতে মঙলবাৰৰ দিনটোত কোকৰাঝাৰত খেলৰ বৃহৎ অনুষ্ঠান, আনহাতে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত বিজেপিৰ সকলো নেতা মন্ত্ৰীৰ উপস্থিতিত চলি থাকিল বৃহৎ যোগদান কাৰ্যসূচী। আন এক লাজৰ বিষয় এয়াই যে এই উদ্বোধনী অনুষ্ঠানত উপস্থিত নাথাকিল প্ৰমোদ বড়ো চৰকাৰৰ এজনো বিজেপিৰ MCLA। কম লাজৰ বিষয় নে এয়া? বিজেপি মিত্ৰজোঁটত লাহে লাহে এলাগী হোৱাৰ পথত প্ৰমোদ বড়োৰ UPPL। যেন তাকেই প্ৰমাণ কৰিলে বিজেপিৰ প্ৰতিজন নেতা মন্ত্ৰীয়ে, আনকি মুখ্যমন্ত্ৰীয়েও। ইফালে এই পৰিৱেশৰ বাবে লাজত নাক উলিয়াব নোৱাৰা অৱস্থা হৈছে প্ৰমোদ বড়োৰ। উদ্বোধনী অনুষ্ঠানৰ বিজেপিৰ অনুপস্থিতিৰ দৃশ্যৰাজি প্ৰচাৰ নহ'বলৈ চলাইছে যৎপৰোনাস্তিৰ চেষ্টা। খেলৰ উদ্বোধনী অনুষ্ঠানত বাধা দিয়া হৈছে সাংবাদিকৰ প্ৰৱেশত। এয়া চাওক দৃশ্য। প্ৰমোদ বড়োৰ আৰক্ষীয়ে কিদৰে সাংবাদিকৰ প্ৰৱেশত বাধা প্ৰদান কৰিছে। अपनी आमक तो सीनी पाई ना, अपनी आमक सीनी पाई। ऐसा भी नहीं है कि हम लोग पेशेंट है हम लोग को। अगर मीडिया के बगैर आप लोग का काम चलता है तो हम वापस जाएंगे। अपनी बैग वैसे তদুপৰি এই খেলখনৰ নামত বছৰি BTR চৰকাৰৰ ৰাজকোষৰ পৰা দিয়া হয় কেইবা লাখ টকা আবণ্টন। কিন্তু আবণ্টিত ধন খেলৰ নামত খৰচ কৰাৰ বিপৰীতে সিংহভাগ ধন আত্মসাৎ কৰা বুলিও উত্থাপন হৈ আহিছে অভিযোগ। এনে প্ৰেক্ষাপটত সমগ্ৰ বিষয়টো গতি কৰিছে ঘোৰ অন্ধকাৰৰ দিশে। বিজেপি আৰু UPPLৰ মিত্ৰতাৰ মাজতো স্থান লৈছে এক নুবুজা সাঁথৰে।
নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিবিম্ব লাইভ।